কি চলি আছে? हेलो खाना खाना वाह बेया আৰু দে এজনী আমাৰ বিনতি দে মোৰ ভন্টি हाय তাই আকৌ আমাৰ পুতলা জনী কোৱা অকণ জোনালী অকণ কোৱা ভাল লাগিছে আজি বহুত দিনৰ মূৰত আহিছো বহুত গৰম ৰ'দটো বেছি ন ৰ'দটো বেছি আমাৰ আমাৰ জোনালী আচলতে পঢ়া শুনাত বহুত ভাল দেই আৰু তাই লাষ্ট কৰিছে পঢ়া শুনাৰ কথা কওঁতে কিন্তু বহুত ভাল ৰিজাল্ট কৰিছিল তাই মেট্ৰিকত মই পাহৰিছোঁ কি কেনেকৈ কি পাইছিলে এই চামোচা লৈ আহিছে আমাৰ কাৰণে ঠাণ্ডা আনিছে আমাৰ কাৰণে তামাম দিম আৰু আজি বহুত দিনৰ মূৰত মানে কি বিশেষকৈ ওলাই যোৱা নাই যে টাউনৰ ফালে আৰু এনেকৈ ওলাই নাযাওঁ ছোৱালীজনীৰ কাৰণে আৰু এই পাত আমাৰ খাদ্যমন্ত্ৰী কাব্যশ্ৰী মানে মাংস নহ'লে ঘৰত ভাতেই নাখায় বিশেষকৈ মাক মানে পাকঘৰলৈ নোসোমায় মাছ মাংস নাথাকিলে লেবত কৰে তাই মেডি লেবত আৰু কাৰোবাৰ কিবা কিবি থাকিলে দেখুৱাব পাৰে তাইকো চ' এতিয়া আমি চামোচা খাম আৰু ভিতৰত মাংস পাতি বনোৱা মানে ৰেডি কৰি আছে মায়ে আৰু ঘোল কালি বনাই থোৱা ঘোল ফ্ৰিজত ৰাখি থোৱা হৈছিল তাহাঁতৰ কাৰণে মানে বিশেষকৈ ঘোলটোৰ কাৰণে আহিছে তাহাঁত কালি বনোৱা গম পালে যে ব্লগটো চাই পেলাই চ' ঘোলটো আমি ফ্ৰিজত ৰাখি থলোঁ আৰু মানে ঘোল বস্তুটো আপুনি ফ্ৰিজত ৰাখি পেলাই পিছদিনা খালে বেছি ভাল লাগে ত' এতিয়া চামোচা মাজা আৰু ঘোল আৰু গোসানীৰ কাৰণে আমাৰ কাব্যশ্ৰী মাহীয়ে এটা ধুনু ধুনু পুতলা লৈ আহিছে বহুত দিনৰ মূৰত মানে তাই জন্মতে তাইক লগ কৰিছিলে নাৰ্ছিং হোমত তাৰপিছত লগ পোৱা নাছিলে আপোনাৰ লকডাউনৰ কাৰণে মানে আহিব পৰা নাছিলে চ' আজি আহিছে পুতলা চুতলা লৈ আৰু আমাৰ বিন্তি বাই এখন চাইকেলো কিনিছে তাই শৰীৰ চৰ্চা কৰে আচলতে ৱেইট লিফটিং কৰে কিবা কিবি বহুত এয়া চেয়াৰ্ছ কি কয় অহা নাই মুখত পদকে ত' এতিয়া পাৰ্টি মানে আৰম্ভ কৰিছোঁ আৰু মানে এইবোৰ মানে এই বস্তুটো খালেহে সেই বস্তুটো কৰা হয় সেইটো খোৱা অভ্যাস নাই যে সেইকাৰণে মুখত অহা নাই কোৱা আৰু কিবা কিবি আজি তোমালোককে দিছোঁ আৰু চ' এতিয়া আমি চিঙৰা টিঙৰা খাম ঠাণ্ডা চাণ্ডা খাম তাৰপিছত আকৌ মাংস চাংস বনাই আছে মাংস চাংস আৰু অলপ বনাবলৈ কিবা কিবি বাকী আছে সেইবোৰো বনাম তাৰপিছত আৰু কিবা কিবি আছে বাৰ ফটো এলবাম আছে সেয়াও চাম ত' পুনৰ লগ পাম আৰু এয়া পাকঘৰত বস্তু বনাই আছে এয়া সৰু মাছৰ ভাজি বনাব তাৰপিছত এয়া চিকেন ব্ৰইলাৰ আৰু বহুত বাঢ়ি গ'ল দেই দাম খাব নোৱাৰি মানে সদায় খাব নোৱাৰি আৰু তাৰপিছত এয়া কুৰা মাছ আলু জোল এয়া হৈ গ'ল বনাই মানে তামাম খানা আৰু আজি আলু আৰু কুৰা মাছৰ জোল চিকেনৰ গ্ৰেভি তাৰপিছত আৰু কিবা কিবি আছে লাহে লাহে বনাই থাকিব দেখুৱাম আপোনালোকক ভাত পানী মাংস চব বনাই কৰি ৰেডি আমাৰ এতিয়া এয়া খাবলৈ ডাইনিঙত বহিছে সকলো দালি আছে চিকেন আছে তাৰপিছত সৰু মাছৰ ভাজি আৰু কি আছিলে পাপৰ ভাজা হোৱা নাই পাপৰটো থৈ দিয়া হ'ল নবনালে আৰু ভাত কেৰেলাৰ ভাজি ঘৰৰ ভাত কেৰেলা তাৰপিছত আৰু আলুৰ জোল তুৰা মাছৰ সৈতে হ'ব এতিয়া মানে আমাৰ খাদ্যমন্ত্ৰীয়ে প্ৰথমতে লৈছে ভাত সেইকণেই লৈছনে আৰু কেইটামান ল ত' এতিয়া আমি মানে ভোক লাগি গৈছে আৰু কথা কৈ ঢেৰ কথা পাতিলোঁ আজি বহুত দিনৰ মূৰত গোটেইখিনিকে লগ পালোঁ আৰু বহুত দিন মানে তেনেকৈ খানা চানাও খোৱা নাই খুব আহে ইহঁত আমাৰ ঘৰলৈ মানে তেজৰ সম্পৰ্ক নাথাকিলেও একদম নিজৰ ভনীৰ নিচিনা গোটেইখিনি আমাতকৈ সৰু হয় কিন্তু পাতিলেও আমাৰ ভণ্টি হয় ভাল লাগে মাজে মাজে আহি থাকে কিন্তু এই লকডাউনৰ কাৰণে অলপ দিন আহিব পৰা নাছিল আৰু আজি আহিলে গোসানীৰো খবৰ ল'লে খুব ভাল লাগিল মনটো বহুত দিনৰ মূৰত এসাঁজ আকৌ একেলগে এনেকৈ খালোঁ চ' আহক এতিয়া গোটেইখিনি মিলি ভাত পানী খাওঁ তাৰপিছত আকৌ লগ পাম চ' ভাত পানী খাই মাটি আবেলি চব পৰিলে অলপ টাইম তাৰপিছত আকৌ বহি লৈছে আবেলি সময় এয়া বাৰ বিয়া ফটো এলবাম চাব বোলে তই খেলিবি লুডু হা
খাপে খেলি ভাল পাওঁ খাপহে খেলিবি এই ফটো নাচাও এইবিলাক চাই কৰি খেলি শাৰীখন কিবা তেলেগু শাৰী মানে তেলেগু শাৰী টাইপ লাগিছিলে ন ল'ৰা লাইন দি আছিলে চাগে আছিলে চাগে মোৰ চোৱা মই আছো নাই ক'ৰবাত ময়ো আছো দেই সেইখনত ময়ো আছো তাত নানে মোক পেলি আছে এই দৰা দৰা ড্ৰেছটোত মোৰ বেছি ফটো উঠাই নহয় বেলেগ পজত ফটো উঠিছে তো একদম ভিডিঅ'টোততো তাই এইখন ভাল লাগিছে চ' এনেকৈ বহু দিনৰ মূৰত গোটেইখিনি মিলি এসাঁজ আজি খালোঁ ভালকৈয়ে খালোঁ আৰু বেমাৰ আজাৰো একো অসুবিধা নাই মানে গোটেইখিনি ওচৰ পাজৰে হয় আৰু আমাৰ সকলোৱে ভেকচিনো লোৱা হৈ গ'ল গতিকে বেমাৰৰ একো প্ৰব্লেম নাই আৰু ভাল লাগিল বহুত দিনৰ মূৰত সকলোকে লগ পালোঁ ত' পুনৰ লগ পোৱাৰ আশাৰে বন্ধুসকল সকলোকে বাই বাই টাটা মিলিব পোৱা নাইকিয়া আকৌ আইলেচিছ লগোৱা আছে যে ধোৱা দেই Yes.